প্ৰথমতে মই আপোনালোক সকলোলৈকে বিশ্বকৰ্মা পূজা বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দিনটো সকলোৱে খুব ধুনীয়াকৈ চেলিব্ৰেট কৰক, এনজয় কৰক। আৰু এয়া মই মোৰ হাজবেণ্ডৰ কৰ্মস্থলীৰ পৰা অকণমান পূজাৰ প্ৰস্তুতি কেনেকুৱা চলিছে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। এতিয়াতে বাৰু পূজাটো আৰম্ভ হোৱা নাই, দেৰি হ'ব, কিন্তু এতিয়া সকলোৱে মানে ধৰক পূজাৰ প্ৰস্তুতি চলাই আছে। গাড়ী হওক বা তেনেকৈ যি বস্তু আছে সেইবিলাক চাফ চিকুণ কৰি আছে, ধুই আছে। আৰু ইয়াতেও তেনেকুৱাকৈ প্ৰস্তুতি চলিছে, ইয়াতে ধুনীয়াকৈ চাফা তাফা কৰি আছে। আৰু ইয়াৰ পৰা অকণমান আগুৱাই গৈ কিনে আপোনালোকক মই পূজাৰ য'ত মণ্ডপ বনাইছে সেইখিনি দেখাম। আৰু ইয়াতে আজি ৰ'দ দি আছে বাৰু বহুত, কিন্তু কিছুমান জেগাত বৰষুণো দি আছে। ইয়াতে কিন্তু বৰষুণ দিয়া নাই, ৰ'দেই দি আছে ইয়াতে। আৰু এই আপোনালোকে দেখিব পাৰিছে চাগে, সেয়া হৈছে পূজা মণ্ডপ। আৰু মই সেইখিনিলৈকে গৈ আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। আৰু খুব ধুনীয়াকৈ যোৱাকালিৰ পৰাই ইয়াতে মানে চবেই মানে প্ৰিপেৰেশ্যন কৰিছে আৰু ফাইনেলি আজি সম্পূৰ্ণ হৈয়ে গ'ল। আৰু এয়া সকলোৱে লাগি ভাগি মিলিজুলি কিনে কামখিনি কৰি আছে। আৰু যিহেতু অন্য দিনা সকলোৱে নিজৰ নিজৰ ডিউটি লৈ ব্যস্ত থাকে, যেতিয়া এনেকুৱা কিবা এটা দিন আহে তেতিয়া সকলোৱে একেলগতে মানে লগে ভাগে গোটেই কামখিনি কৰে আৰু বহুত বেছি ভালো লাগে। আৰু এয়া ইয়াতে বিশ্বখনিকৰ বাবাক প্ৰতিষ্ঠা কৰিছে। এতিয়ালৈকে পূজা আৰম্ভ হোৱা নাই বাৰু, যিহেতু অকণমান দেৰিকৈহে আৰম্ভ হ'ব। আৰু মানে ভাল লাগে কিবা এটা, যেতিয়া চবেই মানে ব্যস্ততাৰ পৰা আঁতৰি এটা দিন এনেকুৱাকৈ পোৱা যায়, তেতিয়া চবৰে ভাল লাগে সেই দিনটো, যিকোনো উৎসৱেই হওক বাৰু। সেয়া আৰু মই ভাবিলোঁ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ। আৰু ইয়াৰ পৰিৱেশটো বহুত বেছি ভাল লাগে, চাওকচোন, মানে পাহাৰীয়া ঠাই যে, গোটেইফালে চবফালে সেউজীয়া আৰু বহুত বেছি ভাল লাগে মানে। সেয়াই অকণমানিকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰিলোঁ আপোনালোকে ভাল পালে, আৰু আপোনালোকে খুব ধুনীয়াকৈ এনজয় কৰক আজিৰ দিনটো।